আজিৰ ভিডিঅ'টো এনেকৈ আৰম্ভ কৰোঁ আৰু দিনটোনো কি কৰোঁ কেনেকৈ যায় চাই থাকক। আৰু মই দিনটোৰ আৰম্ভ কৰোঁ এগিলাচ কুহুমীয়া গৰম পানীৰে। আপোনালোকে খায়নে? কমেণ্টত নিশ্চয় জনাব। আৰু এইবাৰ লৈছোঁ অলপ লাল চাহ, তাৰ লগত বিস্কুট, বুন্দিয়া, কফি নহয় দেই কিন্তু এইখিনি। লৈছোঁ এইটো নেল পলিচ ৰিমুভ কৰিবলৈ। ইমান মাটিবিলাক সোমাই থাকে নহয়, মাটি বালি ক'লা ক'লা হৈ যায়, চাফা হয়। আৰু এইটো মই কাটি লৈছোঁ কাৰণ বেছিকৈ নালাগে, অলপে দিয়ে হৈ যায়। চাফা কৰি ল'লোঁ। এতিয়া এইটো নেল পলিচ লগাওঁ, বেলেগ আৰু নাই। লগালোঁ এটা। और ये थोड़ी सी तैयारी आज के शादी के लिए। कैसा लगा रे बाबा? মই পিন্ধিম এইযোৰ কাপোৰ, এইযোৰ অৱশ্যে আগতেও পিন্ধিছোঁ। আৰু এইটো খৰি, 3 পাত খাৰু, আৰু এইটো ব্লাউজ, আৰু এইটো বেগ। আৰু এনেকৈ লাহে লাহে সাজি কাচি বেটেৰী ৰিক্সা এখন লৈ মই ওলালোঁ বিয়ালৈ। চ' ফাইনেলি বিয়াখনত আহি পাই চাহ পানী খালোঁ। এতিয়া বহি আছোঁ। চ' বিয়াখন আচলতে মোৰ সৰুকালৰ বান্ধৱীৰ দাদাৰ বিয়া। চ' দৰা কইনাক দিলোঁ বাই বাই আৰু ফটো চটো উঠি মেলি এতিয়া ঘৰলৈ বুলি যাত্ৰা। চ' ফাইনেলি গাইজ মই আহি পালোঁ। এতিয়া বহুত গৰম লাগিছে, বিয়াটোতো বহুতেই গৰম। তাৰপিছত চাওঁ কি কৰোঁ, অলপ ৰেষ্ট ল'ম। The next day. তো কালি মই বিয়া খাই অহাৰ পিছত আৰু ভিডিঅ'টো কৰিব নোৱাৰিলোঁ, মানে ভাগৰ লাগিল আৰু চাহ তাহ খাই অলপ শুই গ'লোঁ। সেইকাৰণে আজি আকৌ আৰম্ভ কৰিলোঁ। এতিয়া গা পা ধুই উঠিলোঁ, এতিয়া আৰু ৰেডি হ'ম। আৰু আজি গৈ আছোঁ মোৰ মামাহঁতৰ ঘৰলৈ। কিয় গৈ আছোঁ পিছত গম পাব। চ' এতিয়া মা আৰু মই ৰেডি হৈ ঘৰৰ পৰা ওলাই গৈ আছোঁ। আৰু যিসকলে গম নাপায়, এই ঠাইডোখৰে হ'ল বৰমা। আগতে টাউন নাছিলে আৰু কিছু বছৰ পিছত টাউন গঠিত হ'ল। আৰু বৰমাখনৰ আধা অংশ পৰে বাক্সা ডিষ্ট্ৰিক্টত আৰু আধা অংশ পৰে নলবাৰী ডিষ্ট্ৰিক্টত। আৰু এইখিনি হ'ল বৰমাৰ কলেজ ৰোড এৰিয়া, বৰমা কলেজ। ৰাস্তাটোতো একেবাৰে বেয়া, ধূলি। চ' মই আহি পালোঁ মামাহঁতৰ ঘৰ। আৰু আজি মামাহঁতৰ আছে মনসা পূজা আৰু লগতে শিৱ পূজাও। আৰু আহি পাই ভৰি হাত ধুই আমি দেৱী মাৰ ওচৰত সেৱা ল'লোঁ। আৰু এতিয়া এনেই আছোঁ, বাকী যিখিনি পাৰোঁ অলপ দেখুৱাই যাম। আৰু গাঁৱৰ মানুহবিলাক আহি ইয়াতে সেৱা লৈ আছে।
সো এনেদৰে আমি সকলোৱে মিলি পুষ্পাঞ্জলি গ্ৰহণ কৰিলোঁ আৰু এই ভাগ পূজা আচলতে হওঁতে হওঁতে প্ৰায় দীঘলীয়া হৈ যায় আৰু এনেকেই আৰু ভিডিঅ'টো কৰোঁতে আচলতে বেলেগেহে কৰিছিলে মই তাতে বহিয়ে আছিলোঁ পূজাত সো দিনটো উপবাসে থাকি শেষত এই প্ৰসাদ ভাগ খাই কি ভাল লাগে নহয়নে সো ফাইনেলি পূজা শেষ হ'ল আৰু এতিয়া প্ৰসাদ খালোঁ আৰু এতিয়া খিচিৰি দিছে খিচিৰি খাম আৰু সো সকলো শেষ হোৱাৰ পিছত আমি আকৌ ইভিনিং ঘৰলৈ উভতি আহিলোঁ আৰু মোৰ এই ব্লগটো কালিৰ পৰা আজিলৈ এনেকৈ সামৰণি মাৰিলোঁ যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ এভৰিৱান